ডিজিটেল যুগৰ ডিজিটেল মই আকৌ হাততে ওপৰত মাত নোলোৱা গৈছে তোমাৰ মই দি। হেল্ল' বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু প্লিজ নতুনকৈ অহাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি লয় যেন। এয়া আমাৰ কঠীয়া পাৰিবলৈ যোগাৰ কৰি আছোঁ। এয়া জেওৰা দি থৈছে, ইফালে মাটি ঠিক কৰি থৈছে কঠীয়া পাৰিবলৈ। মৈ দিব এতিয়া, কেনেকৈ মৈ দিয়ে আপোনালোকে চাব, ৰ'ব দেখাইছোঁ। হেল্ল' গাইছ, এয়া চাওক আমাৰ পথাৰত একদম পূৰা হাল বাই থৈছে। এতিয়া মৈ দিব, মৈ দিয়া দেখুৱাই আছোঁ আপোনালোকক। আমাৰ আজি কঠীয়া পাৰিম। এই আমাৰ মৈ বান্ধি আছে। এখন আমাৰ ডিজিটেল মৈ, এখন ডিজিটেল যুগৰ ডিজিটেল মৈ। এতিয়া মৈ দিব দেখুৱাম, আমাৰ মৈ ডিজিটেল মৈ কেনেকৈ দিয়ে। এনেকৈ কৰিলে মানে উভতাই ল'বা। মানুহ উঠি দিয়া নে ভাল হ'লহেঁতেন নি? হা? নিউজ লাইভ ডিজিটেল যুগত ডিজিটেল মৈ আমাৰ মৈ দিছোঁ আৰু। নমা গৈ মই টেনশ্যন হ'লো। মানুহ এটা উঠি ল'বলৈ ভাল হৈছিলে, মানুহ এটা উঠি ল'বলৈ ভাল হৈছিলে। কেনেকুৱা লাগিছে অনুভৱ কোৱা তোমাৰ? মই দিয়া অনুভৱ। এনেকৈ ক'ব লাগিব, আহি লওক দি কৰি আজৰি হৈ। টানিবই পৰা নাই একদম। অৰিজিনেল মেমৰিতকৈ জোৰ হৈছে নি? টানিবই না পোৱা বোলে এইখনকে। গোলটো লৈছিলে নে উল্টা সেনেকৈ লৈছিলে? মই এয়া বেয়া হৈ গৈছে, ভাল কৰি আছে আকৌ। বেয়া হৈও যায় মই। এইবোৰ হেৰি খেতিয়ক বুলি ক'ব লাগিব, কি ষ্টেণ্ডাৰ্ড খেতিয়ক বুলি নকয়, এইবোৰ মডাৰ্ণ খেতিয়ক। ইউনিক কৰিবলৈ গৈছে, ইউনিক কিবা। কোন চাইডে লৈছিলে বাৰু আপুনি? মাছডোখৰ ওখ কৰিব লাগে নেকি? হা? মাছডোখৰ ওখ কৰিব লাগে নেকি? মাছডোখৰ ওখ কৰিলে পানী চানী নুঠিবগৈ। মই দিয়া আৰু দিবা নেকি নে হৈ গ'ল? এইফালে লৈ নাবা। চুইট চাইটকৈ পেলাই দিব লাগে আকৌ। এইফালে চুইটকৈ পেলাব লাগে আকৌ, সেইফালে চুইটকৈ সেনেকৈ নেপেলাই নি?
অঁ খেলখিনি যাবলৈ দিব লাগে। এয়া আমাৰ মৈ দি আছে, পূৰা ভাগৰি গৈছে, ফেপনি হৈ গৈছে, সেইকাৰণে শকত হ'ব নালাগে ইমান মানুহ। মই আকৌ হাততে উভতাব লাগে নেকি এনেকৈ? বেলেগ ষ্টাইলৰ মোৰ গাত পৰিব। একদম হাই চেণ্ডাৰত থৈ ল'ব লাগে মানে। সেইখিনি ঘেলখিনিহে টানি চাই ন, ঘেলখিনি পেলাবগৈ লাগিব। হৈ গ'ল নে সকিব? এইফালে হৈ যাব। বিঘা কঠীয়া পাওঁতে ইমান দেৰি লাগিছে। এই আমাৰ মৈ দিয়া কাৰ্যসূচী সমাপ্ত। এইবাৰো সাৰ ছিটাব লাগে। মৈ দি ফেপাই যোৱা দেখিছোঁ। কোৱাচোন মৈ দিয়া কেনেকুৱা অনুভৱটো হ'ল? এক্সপিৰিয়েঞ্চ কেনেকুৱা? মাত নোলোৱা গৈছে তোমাৰ মৈ দি। হা? এইবাৰ আমি ধান চাওঁগৈ বলক, আমাৰ কঠীয়া ধান। এয়া চাওক আমাৰ কঠীয়া ধান কেনেকুৱা মস্তিকৈ শিপাবোৰ ওলাইছে। এইয়া এতিয়া ছিটিয়াই দিব পূৰা। আপোনালোকক দেখুৱাইছোঁ কেনেকৈ ছিটিয়াই কি কথা। চাই থাকক আগলৈ ভিডিঅ'টো। এইয়া আমাৰ কঠীয়া পাৰিবলৈ উলিয়ালি আৰু। চাব দেই ৰাইজসকল, প্ৰথম যাত্ৰাটো কৰিব এতিয়া। এইয়া কৰিম বাৰু। এইয়া কঠীয়া সিঁচিলেই আমাৰ পথাৰত। এয়া আমাৰ কঠীয়া বাৰী হৈ গ'ল পথাৰত। এইবাৰ জেওৰা আয়োজন কৰি আছে, এইবাৰ জেওৰা দি আছে, খুটি পুতি আছে বৰ্তমান, বব আৰু জেওৰা, নহ'লে ছাগলী গৈ নষ্ট কৰি দিব কঠীয়াবোৰ। যিহেতু চাবলৈ সময় নাই মোৰ ভাগৰ। তামোল হৈ বোলে দেখুৱাম বাৰু ডাঙৰ হ'লে, মানে কিমান ডাঙৰ হয় কি কথা, ভিডিঅ' আগলৈ বনাই থাকিম।